জৰিয়তে আমাৰ বিটিআৰ চৰকাৰৰ যিটো ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণৰ যি ব্যৱস্থা কৰিছে, এই মডেলিটি প্ৰক্ৰিয়াটো অসম চৰকাৰৰ লগত বুজা পৰা কৰি বিধানসভাৰ আগমুহূৰ্তত এখন নটিফিকেশ্যনখন ওলাই দিব লাগে। কাৰণ আমাৰ অসম চৰকাৰৰ আইনৰ মতে আমাৰ ভেঞ্চাৰ স্কুল বিটিএডিত আছিল 1581খন, তাৰে পৰা আমাৰ এতিয়া প্ৰায় 676 ওলাই গ'ল আৰু আমাৰ ৰিমেইনিং বেলেঞ্চ 4খন ডিষ্ট্ৰিক্টত প্ৰায় 942 থাকি গ'ল। এই স্কুলখিনিৰ যাৱতীয় ব্যৱস্থা প্ৰাদেশিকৰণৰ অতি শীঘ্ৰে কৰিব লাগে আমাৰ সন্থাৰ পৰা দাবী জনাইছোঁ। কাৰণ এনেকৈ দীৰ্ঘদিন কৰি আজি 18 প্ৰায় 20-25 বছৰ ধৰি দীৰ্ঘদিন কৰ্মৰত শিক্ষকখিনিৰ মানসিকভাৱে হতাশগ্ৰস্ত হৈছে, কিয়নো তেওঁলোকে ইমান ত্যাগ স্বীকাৰ কৰাৰ পিছতো আজি যিখিনি অধিকাৰ তেওঁলোকে পাব লাগে সেইখিনি নাগৰিক হিচাপেও বা শিক্ষক হিচাপে অধিকাৰখিনি পোৱা নাই আৰু বঞ্চিত কৰিছে। ইয়াৰ প্ৰধান কাৰণ চৰকাৰী কিছুমান কৌশলী নীতিগতভাৱে আইন প্ৰণয়ন কৰি আমাক বাৰে বাৰে ইয়াৰ পৰা ডিপ্ৰাইভ কৰি আছে। আৰু সেইকাৰণে আমি খুব দুখিত যাতে এইবাৰ যি বিটিআৰ চুক্তিৰ মতে একৰত মতে হ'বলগীয়া প্ৰাদেশিকৰণৰ কাৰণে যি যাৱতীয় ব্যৱস্থা এইটো অতি শীঘ্ৰে শেষ কৰি আমাৰ বিধানসভাৰ আগত সেই ব্যৱস্থাটো কৰিব লাগে। নহ'লে আমাৰ শিক্ষক বন্ধুসকল মানসিকভাৱে হতাশগ্ৰস্ত হৈ মৃত্যুমুখত পৰিবলগীয়া অৱস্থা আহি পৰিছে। যাতে এইখিনি নহয় তাৰ কাৰণে আমি কাটৰ অনুৰোধ জনাইছোঁ। অতি শীঘ্ৰে আমাৰ ইয়াত কোনো ধৰণৰ পষ্ট পেটাৰ্ণৰ বিভাজন নীতি প্ৰয়োগ নকৰি চকীদাৰৰ পৰা আৰম্ভ কৰি ছিনিয়ৰ প্ৰি ছিনিয়ৰ মাদ্ৰাছাৰ যিটো পষ্ট পেটাৰ্ণ 8+1 এইখিনি গোটেইখিনি ব্যৱস্থা শিথিলতাৰ মাজেৰেই অসম চৰকাৰে যাতে অতি শীঘ্ৰে আমাৰ এইখিনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে তাৰ কাৰণে আমাৰ ফালৰ পৰা অনুৰোধ অৰ্থাৎ দাবী জনাইছোঁ। আমাৰ সন্থাৰ লক্ষ্য আছে LP ME অৰ্থাৎ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ লগতে প্ৰি ছিনিয়ৰ যিখিনি স্কুল আছে সেইখিনি গোটেইখিনি প্ৰাদেশিকীকৰণ কৰিব লাগে। বিধানসভাৰ আগতেই এইখিনি ব্যৱস্থা নিৰ্বাচনৰ আগত আমাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগে। সন্থাৰ পৰা তীব্ৰভাৱে দাবী আৰু অনুৰোধ জনাইছোঁ চৰকাৰলৈ। ধন্যবাদ। যতকু জোহাৰ, থেংক ইউ। সন্মানীয় আমাৰ শিক্ষক বন্ধুসকল আৰু সংবাদ মাধ্যমৰ আমাৰ বন্ধুসকল, আজি আমাৰ অল BTC নন প্ৰভিন্সিয়েলাইজড LP UP টিচাৰ এছ'চিয়েশ্যন তৰফৰ পৰা আমি এই কাৰণেই সংবাদমেলৰ আয়োজন কৰিছোঁ যে আমি ইমান দিনে প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হৈ আছোঁ। তাৰ মূল কাৰণ যোৱা 8 তাৰিখত বিটিআৰৰ আমাৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো ঘোষণা কৰিছিল নিযুক্তি পত্ৰ বিতৰণৰ দিনা টোটাল 1385খন বিদ্যালয়ৰ পৰা কলেজলৈকে যিখিনি বাদ পৰি আছে তাৰ ভিতৰত আমাৰ LP আৰু UP 942খন বিদ্যালয় আমাৰ বাদ পৰি আছে। গতিকে এইবিলাক 20 তাৰিখৰ ভিতৰত ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ ভিতৰত প্ৰদেশীকৰণ কৰাৰ কাৰণে সন্মানীয় চিফ ছাৰে ঘোষণা কৰিছিল আৰু সেই আশালৈ আমিও আছোঁ। কিন্তু ইয়াৰ ভিতৰত আমাৰ LP আৰু UPৰ যিবিলাক বিদ্যালয় আছে ইয়াত বিভিন্ন প্ৰকাৰৰ LP আৰু UP বিদ্যালয় আছে। এইখিনি আমি স্পষ্ট কৰিব বিচাৰিছোঁ। আপোনালোকৰ জৰিয়তে চৰকাৰ তথা শিক্ষা বিভাগৰ মন্ত্ৰীক আমি জনাব বিচাৰিছোঁ, বিটিআৰ প্ৰশাসনক আমি জনাব বিচাৰিছোঁ যে ইয়াত কেটাগৰী ৱাইজ বৰ দুখ আৰু পৰিতাপৰ কথা। অসম চৰকাৰে প্ৰথম যেতিয়া আইন প্ৰণয়ন কৰিলে 2013 চনত যেতিয়া বিদ্যালয় ল'লে প্ৰথম আইন প্ৰণয়ন কৰি 116 সকলোবিলাক ক্ৰাইটেৰিয়া ফুলফিল মানে হ'ব লাগে। কিন্তু এমিৰ ক্ষেত্ৰত তেতিয়া কিন্তু অন অৰ বিফৰ সকলোখিনি কৰাৰ কথা কৈছিল, কিন্তু ইছ্যু ডেটৰ কথা নাছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে 2017 চনত অসম চৰকাৰে এই আইনখন সংশোধন কৰি আৰু এটা এমিৰ ক্ষেত্ৰত এটা জেং লগাই দিলে যে ইছ্যু ডেটো 116ৰ আগত হ'ব লাগে। গতিকে আমাৰ ME স্কুলৰ ক্ষেত্ৰত 116ৰ আগত সকলোবিলাক ক্ৰাইটেৰিয়া আছে। মাত্ৰ 24খনমান বিদ্যালয় ইছ্যু ডেটৰ কাৰণে আমি বঞ্চিত হৈ আছোঁ। আৰু এই 24খনমান বিদ্যালয় ME আৰু MEMৰ ক্ষেত্ৰত ইহঁতৰ 9.22 আছে, ইহঁতে মিড ডে মিল পাই আছে। প্ৰথম 2011 চনত প্ৰাদেশিকৰণ কৰাৰ কাৰণে ট্ৰেজাৰী চালান কাটি প্ৰাদেশিকৰণ কৰাৰ কাৰণেও আবেদন জনোৱা হৈছিল। এইবাৰ স্কুটনিও কৰা হ'ল, কিন্তু 9.22 থকা সত্ত্বেও এই ME আৰু MEM বিদ্যালয়বিলাক প্ৰাদেশিকৰণ কৰাৰ পৰা আমাক বিৰত ৰাখিছে। ঠিক তেনেদৰে কিছুমান LP স্কুলো আছে, হয়তো 9.22 নাই, তাৰ আগৰ আছে বা পিছৰ আছে, তেনেকুৱা বিদ্যালয়ও বহুত আছে।
আৰু কিছুমান বিদ্যালয় আছে হয়তো ৯-১০ নাই, তাৰ পিছত ২২ আছে, মিড ডে মিল পায়, ৰান্ধনি আছে, সকলোবিলাক ৰান্ধনি দৰমহা পায়, কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই বিদ্যালয়বিলাকৰ শিক্ষকসকল কোনো দৰমহা নাপায়। গতিকে আমি আপোনালোকৰ জৰিয়তে আজি দাবী জনাইছোঁ, আমাৰ এই বিদ্যালয়বিলাকত এনৰলো আছে, ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বহুত আছে। আপোনালোকে যদি নাম শুনিব বিচাৰে আমি নাম মেনশ্যন কৰি ক'ব পাৰোঁ, সকলোবিলাক বিদ্যালয়ত আমাৰ এনৰোল আছে। তাতকৈ কিছুমান বিদ্যালয়ত ভাবিব নোৱাৰা ধৰণৰ এনৰোলমেণ্ট আমাৰ আছে, শিক্ষা বিভাগে তদন্ত কৰিলে পাব। গতিকে আজি আমি আপোনালোকৰ জৰিয়তে আমি দাবী জনাইছোঁ যে যিবিলাক বিদ্যালয় ৯-১০ ডাইচ আছে, ১-১-৬ ৰিকগনাইজ, ১-১-৭, ১-১-৮ ৰিকগনাইজ পোৱা এমি আৰু এমিএম প্ৰি ছিনিয়ৰ মাদ্ৰাছা যিখিনি আছে সকলোবিলাক এইবাৰ অসম বিধানসভা নিৰ্বাচনৰ অধিসূচনাৰ দিন ঘোষণা হোৱাৰ আগতে এই সকলোবিলাক বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ কাৰণে আমি সজোৰে দাবী উত্থাপন কৰিছোঁ। আৰু আমি কৈছোঁ যে এইবাৰ যদি আমাৰ এই দাবীখিনি নিৰ্বাচনৰ আগত যদি পূৰণ নকৰে তেনেহ'লে আমি উচিত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে শিক্ষক আমাৰ বন্ধুসকলে আমি সাজু হ'ম। নিৰ্বাচনৰ সময়ত আমি গণতান্ত্ৰিকভাৱে আমি তেখেতসকলক উচিত প্ৰত্যুত্তৰ দিম। গতিকে আপোনালোকৰ জৰিয়তে আমি শিক্ষামন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ আগতে আমাৰ BTR চুক্তিমতে যিমানখিনি বিদ্যালয় আছে সকলোবিলাক প্ৰাদেশিকৰণ কৰি আমাৰ শিক্ষক সমাজক, আমাৰ যিখিনি আমি লাঞ্ছিত বঞ্চিত হৈ আছোঁ, এই সকলোবিলাক যাতে চিন্তা চৰ্চা কৰি আমাৰ কামখিনি আমাৰ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰে। আৰু শিক্ষাৰ অধিকাৰ আইন ২০০৯ মতে ৬ বছৰৰ পৰা ১৪ বছৰ ল'ৰা ছোৱালী যিখিনি প্ৰভিন্সিয়েল স্কুলত যিবিলাক ছাত্ৰ ছাত্ৰী সকলোবিলাক সুবিধা পায়, স্কুল বেগ চাইকেলকে ধৰি ইউনিফৰ্মকে ধৰি এই সকলোবিলাক আমাৰ ভেঞ্চাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে পায়, এইখিনি আমি দাবী জনাইছোঁ। তো সদৌ মই বিনম্ৰতাৰে আকৌ এবাৰ দাবী উত্থাপন কৰিছোঁ যে ৯-১০ ডাইচ থকা বা যাৱতীয় ক্ৰাইটেৰিয়া ফুলফিল থকা শিক্ষা বিভাগৰ সকলোবিলাক অৰ্ডাৰ থকা আমাৰ অপেনিং পাৰ্মিশ্যনৰ পৰা আৰম্ভ কৰি ৰিকগনাইজলৈকে ডিপাৰ্টমেণ্টেল পাৰ্মিশ্যনলৈকে পষ্ট এপ্ৰুভেললৈকে শিক্ষা ডিপাৰ্টমেণ্টে দিছিল, এই সকলোবিলাক বিদ্যালয় অতি শীঘ্ৰে প্ৰাদেশিকৰণ কৰি আমাৰ শিক্ষক সমাজৰ আমাক যাতে প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰে, এইখিনি দাবী আমি জনাই আমাৰ আজিৰ এই সংবাদ মেলৰ জৰিয়তে দাবী জনাই আমাৰ বক্তব্য আমি ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ।